হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মাইক্ৰ'ছফ্ট ৱৰ্ডৰ বিষয়ে, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ বিষয়ে কিছু কথা ক'ম। আৰু মাইক্ৰ'ছফ্ট ৱৰ্ড শিকিলে কি লাভ হ'ব, মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কেনেকৈ অপেন কৰিব পাৰি আৰু উপকাৰ কি হ'ব যদি মাইক্ৰ'ছফ্ট ৱৰ্ড শিকে, তেন্তে কি লাভ হ'ব, সেইখিনি মই মোৰ ভিডিঅ'ত আজি দেখুৱাম। গতিকে মোৰ এনেকুৱা কম্পিউটাৰৰ চেনেলটোত কম্পিউটাৰৰ যিটো অসমীয়া খুব সহজ সৰল ভাষাত আপোনালোকক বুজাম। কম্পিউটাৰ যদি আপোনালোকে একো নাজানে, আজিকালিতো কম্পিউটাৰ যুগ হয়, একোৱে যদি নাজানে তেতিয়া বহুত অসুবিধাৰ সন্মুখীন হয়। গতিকে মই খুব সহজ সৰল ভাষাত, একো যদি কোৰ্চ কৰাও নাই, কোনো ষ্টুডেণ্ট বা মোৰ ভিউৱাৰ্ছে যদি কোনো কোৰ্চ কৰা নাই, তথাপিও কম্পিউটাৰত এজন এক্সপাৰ্ট কম্পিউটাৰ হিচাপে নিজকে গঢ় দিব পাৰিব। আৰু কম্পিউটাৰত বহুত A to Z মই মোৰ চেনেলত আপোনালোকক শিকাই যাম। আপোনালোকে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ আজি ভিডিঅ'টোত দেখিবলৈ পাব। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কেনেকৈ অপেন কৰিব পাৰি আৰু অপেন কৰিলে ইয়াৰ শিকিলে কি লাভ হ'ব, আৰু ইয়াতে যিকোনো ধৰণৰ বাৰবিলাকৰ বিষয়ে জনাম। আৰু ইয়াতে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড শিকাৰ পিছত আপোনালোকে কেনেকৈ প্ৰিণ্ট কৰিব পাৰিব, এইখিনি কথা মই ভিডিঅ'ত দেখুৱাম। গতিকে আহক মোৰ ভিডিঅ'টো চাওক। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই মোৰ চেনেলটোত কম্পিউটাৰ বিষয়ে A to Z আপোনালোকক দেখুৱাম। গতিকে মোৰ ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ চেনেলটোত থকা যিবিলাক ভিডিঅ' আপোনালোকলৈ আহি থাকিব। গতিকে আহক ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে এইটো হৈছে ষ্টাৰ্ট বুটাম হয়। ষ্টাৰ্ট আপোনালোকে লেফ্ট ছাইডত দেখিবলৈ পাইছে, এইটো হৈছে ষ্টাৰ্ট। ক্লিক কৰিব লাগিব ষ্টাৰ্টত। আহক ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আমি মাইক্ৰ'ছফ্ট ৱৰ্ড ক'ত পাম আৰু কেনেকৈ অপেন কৰিম এইটো চাই লওঁ। তো প্ৰথমতে ষ্টাৰ্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত অল প্ৰগ্ৰেমছত ক্লিক কৰিলোঁ। অল প্ৰগ্ৰেমছত ক্লিক কৰাৰ পিছত মাইক্ৰ'ছফ্ট অফিচ আপোনালোকে স্ক্ৰীণত দেখা পাইছে, মাইক্ৰ'ছফ্ট অফিচ, ইয়াতে ক্লিক কৰিলোঁ। তাৰপিছতে ক্লিক কৰিব লাগিব মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, দেখা পাইছে, এইটো হৈছে তলত আছে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, ইয়াতে ক্লিক কৰিব লাগিব। এতিয়া আমি চাই লওঁ মাইক্ৰ'ছফ্ট অফিচত কি বস্তুবিলাক আছে। মাইক্ৰ'ছফ্ট অফিচ এছ আছে, এক্সেল আছে, গভা আছে আৰু পাৱাৰ পইণ্ট আছে। এইকেইটা বস্তু আমি শিকিম। আৰু ৱৰ্ড আছে, আমি ৱৰ্ডটো এতিয়া আজি শিকিম। তো ৱৰ্ডটো কেনেকৈ আমি অপেন কৰিলোঁ, প্ৰথমতে ষ্টাৰ্টত ক্লিক কৰিলোঁ, তাৰপিছত অল প্ৰগ্ৰেমছত, তাৰপিছত মাইক্ৰ'ছফ্ট অফিচ, নেক্সট মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড 2007। এতিয়া এটা কথা কৈ ল'ম যে 2007টো এইটো কাৰণে বাছি লৈছোঁ, ইয়াতে কাম কৰিবলৈ বহুতেই সহজ হয় আৰু বেছিকৈ অফিচিয়েলি ইউজফুল হয় 2007টো। কিন্তু আমাৰ আপগ্ৰেড ভাৰ্চনবিলাকো আছে। এতিয়া 2020লৈকে আপগ্ৰেড হৈছে, মাইক্ৰ'ছফ্ট অফিচ 2020লৈকে আছে। কিন্তু 2007টো ইউজ কৰিবলৈ বহুতেই ইজি হয়, সেইটো কাৰণে মই 2007টো আপোনালোকক দেখাইছোঁ। আৰু এবাৰ যেতিয়া এইটো শিকিব পাৰিব, অফিচটো যেতিয়া মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কাম কৰিবলৈ শিকিব, তাৰপিছত যেনেকুৱা ধৰণৰ ভাৰ্চন হওক তাতে কাম কৰিবলৈ পাৰিব। গতিকে আহক ভিডিঅ'টো চাওক আৰু মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কেনেকৈ অপেন কৰিব পাৰি আৰু ইয়াতে কাম কৰিব পাৰি সেইটো শিকক। ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ অপেন হ'ব। এয়া আহি গ'ল, এইখন হৈছে পেজ। এইটো হৈছে আমাৰ যেনেকৈ A4 চাইজ পেজ হয়, পেজ থাকে ন, A4 চাইজ লিগেল এনেকুৱা ধৰণৰ পেজবিলাক থাকে, এইখন হৈছে পেজ। এতিয়া কি পেজ আমি এইটো নাজানো, পিছত আমি শিকিম আচলতে। এতিয়া মুঠতে এখন পেজ। এতিয়া ইয়াতে আমি বিভিন্ন ধৰণৰ ইয়াতে আখৰবিলাক লিখিব পাৰোঁ। ইয়াৰ আগতে আৰু এটা আপোনালোকক শ্বৰ্টকাট শিকাই দিছোঁ। এইটো হৈছে আপোনাৰ লং প্ৰচেছটো হৈছে কেনেকৈ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অপেন কৰিব পৰা যায়। ইয়াতে আৰু এটা শ্বৰ্ট প্ৰচেছ আছে, কেতিয়াবা মাইক্ৰ'ছফ্ট অফিচখিনিত দেখিবলৈ পোৱা নাযায়। ক্লিক কৰিলোঁ, মাইক্ৰ'ছফ্ট অল প্ৰগ্ৰেমছ ক্লিক কৰিলোঁ, তাৰপিছতে মাইক্ৰ'ছফ্ট অফিচত ক্লিক কৰিলোঁ। অফিচ কৰাৰ পিছত এই ৱৰ্ডটো দেখিবলৈ পোৱা নাযায়, তেতিয়া কেনেকৈ অপেন কৰিব। তেতিয়া কিন্তু অপেন কৰা এটা শ্বৰ্টকাট আছে। শ্বৰ্টকাটটো আপোনালোকে শিকি লওক। উইণ্ড'জ কি প্লাছ আৰ প্ৰেছ কৰিব। উইণ্ড'জ কীবৰ্ডত উইণ্ড'জ কি প্লাছ আৰ, উইণ্ড'জ কিটো কণ্ট্ৰলৰ কাষতে যিটো 4টা অপশ্যনত ভাগ হৈ থাকে কি এটা দেখিবলৈ পাইছে, সেই তাতে আপুনি ক্লিক কৰিব, সেইটো আপুনি প্ৰেছ কৰিব আৰু কণ্ট্ৰল আৰু লগতে আৰটো প্ৰেছ কৰিব, মানে উইণ্ড'জ কি প্লাছ আৰ। এনেকুৱা ধৰণৰ এখন পেজ অপেন হ'ব। ৰানবক্স হয়, ৰানবক্সত আপোনালোকে লিখিব লাগিব WinWord, WINWRD, তলত দেখা পাইছে WINWRD, উইণ্ড'ত টাইপ কৰিব আৰু এণ্টাৰ দিব। এণ্টাৰ দিয়াৰ লগে লগে অট'মেটিক আহি যাব। এইটো হৈছে শ্বৰ্টকাট, মনত ৰাখিব। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অপেন কৰিবলৈ হ'লে এইটো এটা শ্বৰ্টকাট। ইয়াৰ পিছতে আমি মেনুকেইডালৰ বিষয়ে, আমি বাৰকেইডালৰ বিষয়ে আমি ভালদৰে জানি ল'ব লাগিব। এইখন মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডখন অপেন হৈ গ'ল যেতিয়া, কিন্তু আমি বাৰকেইডালে চিনি নাপাওঁ, তেতিয়া কামবিলাক কেনেকৈ কৰিম। গতিকে আমি চিনি পাব লাগিব। প্ৰথম হৈছে ডকুমেণ্ট 1, দেখা পাইছে ডকুমেণ্ট 1 মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, এইটো হৈছে টাইটেল বাৰ, মনত ৰাখিব, এইটো হৈছে টাইটেল বাৰ।
ইয়াৰ পিছতে হোম ইনচাৰ্ট পেজ লেআউট ৰেফাৰেঞ্চ মেইলিং ৰিভিউ ভিউ এই বাৰডাল আছে এই বাৰডালক কোৱা হয় মেনু বাৰ ইয়াৰ তলত এইবিলাক যিবিলাক অপশ্যন দেখা পাইছে এইবিলাকত তিনিটা নামেৰে জনা যায় ইয়াত এইটো হৈছে টুল বাৰ ষ্টেণ্ডাৰ্ড বাৰ ফৰ্মেটিং বাৰ তিনিটা নামেৰে জনা যায় কি টুল বাৰ ফৰ্মেটিং বাৰ ষ্টেণ্ডাৰ্ড বাৰ আৰু ইয়াতে তলত যিডাল দেখা পাইছে পেজ 1 of 1 এই বাৰডাল দেখা পাইছে এইডালক কোৱা হয় ষ্টেটাছ বাৰ আৰু এডাল বাৰ ইয়াতে দেখি পোৱা নাই সেইটো আমি ভিউত যাব লাগিব ভিউত গৈ ৰুলাৰ বুলি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে এই সাইডৰ পিনে এতিয়া স্কেলৰ নিচিনা দেখা পাইছে এইডাল হৈছে ৰুলাৰ মনত ৰাখিব এইটো হৈছে ৰুলাৰ নিশ্চয় দেখা পাইছে তাৰপিছত আমি আকৌ হোম অপশ্যন যাওঁ এতিয়া আমি প্ৰথমতে আমি শিকিম এইটো অফিচ ইয়াতে ৰাইট সাইডে যিকেইটা অপশ্যন আছে সেইকেইটা শিকিম এইটো হৈছে ক্লোজ এইটো হৈছে মেক্সিমাইজ এইটো হৈছে মিনিমাইজ এইটো ৰিষ্টৰ বুলি কোৱা হয় আৰু এইপিনে এইটো সাইডত যিটো দেখা পাইছে এইটো হৈছে অফিচ বুটন হয় অফিচ বুটনত কি কাম কৰিব পাৰে আপোনালোকে প্ৰথমতে চাই লওক এইটো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে নিউ আহিব মানে নতুন এটা পেজ ওপেন কৰিব পাৰিব তাৰপিছত ওপেন কৰিব পাৰিব যিকোনো এটা ডকুমেণ্ট যদি আমাৰ অলৰেডি সেভ হৈ আছে তেতিয়াহ'লে ওপেন কৰিব পাৰিব তাৰপিছতে নেক্সট হৈছে সেভ কৰিব পাৰিব কিবা এটা ডকুমেণ্ট আমি লিখিলোঁ লিখাৰ পিছত সেভ কৰিব পাৰিব আৰু সেভ এজ কৰিব পাৰিব সেভ এজ আৰু সেভ এজৰ ডিফাৰেঞ্চ বিটুইন সেভ এণ্ড সেভ এজৰ পাৰ্থক্যটো মই অলপ পিছত আপোনালোকক বুজাই দিম তাৰপিছতে প্ৰিণ্ট কৰিব পাৰিব এনেকুৱা ধৰণৰ কামবিলাক ইয়াতে কৰিব পাৰিব তলকেইটা ইমান প্ৰয়োজন নাই তাৰপিছত নেক্সট চাই লওক আপোনালোকে এতিয়া নতুন আৰু শ্বৰ্টকাটো মনত ৰাখক নিউ হৈছে নিউত ক্লিক কৰাৰ লগে লগে চাই লওক কি হ'ব নতুন এখন পেজ ওপেন হ'ব ইয়াতে ব্লেংক ডকুমেণ্ট কৰক তাৰপিছত ক্ৰিয়েট কৰক তেতিয়া নতুন এটা ডকুমেণ্ট হেৰি হৈ গ'ল এইটো নিউ হৈ গ'ল পেজ এটা আহি গ'ল এতিয়া চাওক তলত এইডাল হৈছে টাস্ক বাৰডালত চাওক আপুনি দুটা দেখা পাইছে এইটো এটা ডকুমেণ্ট 1 এইটো ডকুমেণ্ট 2 মানে নিউ কৰিলে যে সেইটো কাৰণে আৰু এটা আহি গ'ল ধৰিব পাইছে কথাটো তাৰপিছতে আকৌ এবাৰ ক্লিক কৰক এবাৰ আমি শ্বৰ্টকাট ইউজ কৰি চাম Ctrl+N প্ৰেছ কৰিম ইয়াতে Ctrl+N প্ৰেছ কৰাৰ লগে লগে এইটো নিউ আহি গ'ল চাই লওক নেক্সট ইয়াতে চাই লওক এতিয়া চাওক তিনিটা ডকুমেণ্ট আহিলে ডকুমেণ্ট 1 ডকুমেণ্ট 2 ডকুমেণ্ট 3 তাৰপিছতে আমি চাই লওঁ ওপেন কৰিবলৈ হ'লে কি কৰিব লাগিব চাওক ওপেন কৰিলোঁ ওপেন কৰাৰ লগে লগে আমাৰ ইয়াতে থকা যিকোনো এটা যেতিয়া ডকুমেণ্ট এইখিনি আছে লোকেশ্যনবিলাক এইটো ডেস্কটপত যদি মোৰ আছিলে কিবা আচলতে মই একো ছেভ কৰা নাই এইটো অলপ ক্ৰাপ্টেড ফাইল হয় যিকোনো ধৰণৰ এটা আগতীয়াকৈ ডকুমেণ্ট ছেভ কৰি ল'ব ছেভ কৰাৰ পিছত ইয়াতে ক্লিক কৰি ওপেন কৰিলে ওপেন হৈ যাব এতিয়া আমাৰ ওপেন কৰিব দৰকাৰ নাই আচলতে পিকচাৰ এখন ওপেন কৰি চাব পাৰোঁ বাৰু নালাগে বাৰু এতিয়া নালাগে তাৰপিছতে যিকোনো লেখাৰ পিছত ইয়াতে ছেভ কৰিব পাৰিব ছেভ কৰাৰ শ্বৰ্টকাট হৈছে Ctrl+S দিলেও হ'ব ছেভ কৰিব পাৰিব ইয়াতে এনেকৈ ছেভ কৰিব পাৰিব বা এইটো ছেভ এজ F12 কৰিলে ছেভ এজ হ'ব কিন্তু প্ৰথমবাৰ যেতিয়া ছেভ কৰিব তেতিয়া ছেভ এজেই হ'ব ছেভ এজৰ পাৰ্থক্যটো হৈছে ছেভ কৰিলে প্ৰথমতে যেতিয়া কিবা এটা ডকুমেণ্ট আপোনালোকে ছেভ কৰিব তেতিয়া ছেভ এজেই হ'ব বাৰে বাৰে একেটা ডকুমেণ্টকে ছেভ কৰি থাকিবলৈ হ'লে কেইবাবাৰ ছেভ কৰিবলৈ হ'লে তেতিয়া ছেভ এজ প্ৰেছ কৰিব লাগিব নতুন এটা তেতিয়া ডকুমেণ্ট ছেভ হৈ গৈ থাকিব আৰু যদি আমি কিবা এটা বস্তু একেটা ফাইলত ছেভ কৰিব বিচাৰোঁ তেতিয়াহ'লে ছেভ প্ৰেছ কৰি যাব লাগিব তো ইয়াৰ শ্বৰ্টকাটটো হৈছে Ctrl+S মনত ৰাখিব আপোনালোকে ইয়াৰ পিছতে আপোনালোকে এতিয়া চাওক এইটো হৈছে মেনু বাৰ এতিয়া মেনু বাৰ প্ৰথম অপশ্যনটো হোম অপশ্যনটোকে আমি চাই লওঁ পিছত আমি পিছৰ যেতিয়া পাৰ্ট বনাম ভিডিঅ'টো তেতিয়া ইনচাৰ্ট পেজ লেআউট এইবিলাকৰ বিষয়ে আমি জানিব পাৰিম কিন্তু এইখিনি এদিনতে জানিম কি হোম অপশ্যনটো আজিয়ে শিকি লওঁ এতিয়া প্ৰথমতে চাওক আপোনালোকে এতিয়া প্ৰথমতে মেনু বাৰডালৰ আমি এইটো ফৰ্মেটিং বাৰডালৰ ইয়াৰ কামবিলাক আমি শিকিব পাৰিম এতিয়া প্ৰথমতে দেখা পাইছে কেলিবেৰী বুলি লেখা আছে কেলিবেৰী বডি এইটো হৈছে ফন্ট থিম মনত ৰাখিব ফন্ট থিম এতিয়া ধৰি লওক আমাৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখি লৈছোঁ আমাৰ ডিষ্ট্ৰিক্টখন হৈছে লখিমপুৰ LAKHIMPUR লখিমপুৰ এতিয়া লখিমপুৰ দেখা পাইছে ইয়াতে যেতিয়া মাউচটো চাই লওক কিবা এটা কাম কৰিবলৈ মাউচটো আপোনালোকে ছিলেক্ট কৰি ল'ব লাগিব এইটো চাওক কিখিনি আপুনি ছিলেক্ট কৰি ল'ব লাগিব প্ৰথমতে ইয়াতে ক্লিক কৰিলোঁ এণ্টাৰ যদি দিওঁ তললৈ আহিব তাৰপিছত বেক স্পেচ দিলে ওপৰলৈ যাব তাৰপিছত স্পেচ দিলে এইটো চবতকৈ কীবৰ্ডৰ যিটো দীঘল কীবৰ্ড হয় এতিয়া চাওক কি হৈছে নিশ্চয় দেখা পাইছে আপোনালোকে তাৰ টেপটো দিলে মাজলৈ যাব আৰু বেছিকৈ যাব স্পেচ হৈ যাব এতিয়া মাজলৈ এনেকৈ লৈ লৈছোঁ আৰু তললৈ আনিবলৈ হ'লে নেক্সট এণ্টাৰ দিছোঁ এইটো টেপ মাৰিছোঁ বা স্পেচ দিলে এনেকৈ অলপ ঘৰ যাব ঠিক আছে এতিয়া প্ৰথমতে ছিলেক্ট কৰি লওক এইটো ছিলেক্ট কৰক ছিলেক্ট কৰাৰ পিছত এইটো ফন্ট থিমখিনি আপোনালোকে চেঞ্জ কৰিব পাৰে ৰিয়েল দিব পাৰে কেলিবেৰী দিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ থিমবিলাক আছে পিছলৈ বহুত আছে আৰু থিম আপোনালোকে চেঞ্জ কৰিব বিচাৰিলে চেঞ্জ কৰিব পাৰে ইয়াতে কিন্তু এটা কথা মনত ৰাখিবলগীয়া আছে যে কমন ফন্ট থিম হৈছে কেলিবেৰী আৰু এৰিয়েল দুটা কমন থিম আছে ফন্ট থিম কেলিবেৰী আৰু এৰিয়েল আছে আমি অলপ ডাঙৰ কৰি লওঁ এইটো থিমকে লৈ লৈছোঁ আচলতে আমাৰ বেছি ইউজফুল থিম হয় যিকেইটা সচৰাচৰ ব্যৱহাৰ হৈ থাকে এইটো হৈছে কেলিবেৰী বডি আৰু হৈছে এৰিয়েল মনত ৰাখিব আৰু এতিয়া আমি ছিলেক্ট কৰি লৈছোঁ ছিলেক্ট কৰাৰ পিছতে আকৌ সদায় ছিলেক্ট কৰি ল'ব লাগিব কিবা এটা কাম কৰাৰ আগত ছিলেক্ট কৰিবই লাগিব সেইটোতো মই কৈছোঁ আগতীয়াকৈ
এইটো হৈছে ফন্ট সাইজটো চাওক সাইজ আছে একদম লোয়েষ্ট আছে 8 আছে একদম হাইয়েষ্ট আছে 72 হৈছে কিমান ডাঙৰ হৈ গৈছে লোয়েষ্ট আছে 8 কিন্তু এটা কথা মনত ৰাখিবলগীয়া যে ইয়াতকেও সাইজবিলাক ডাঙৰ বা সৰু কৰিব পৰা যায় কিন্তু এতিয়া আমি মাইক্ৰসফট ৱৰ্ডৰ আটাইতকৈ সৰু ফন্ট যেটো সাইজ আছিল এটো কি আছিল 8 আৰু ডাঙৰ হৈছে 72 আৰু ইয়াৰ পিছতে চাই লওক এটো হৈছে গ্ৰো ফন্ট কৰাৰ লগে চাক আৰু বেছি ডাঙৰ হৈ গৈ আছে 90 সাইজ হৈ আছে আপোনাৰ নিশ্চয় দেখিবলৈ পাইছে আৰু ডাঙৰ হৈ গৈ আছে দেখা পাইছে আপোনালোকে এটো হৈছে গ্ৰো ফন্ট মানে আৰু সাইজটো ডাঙৰ কৰিব পৰা যায় আৰু এপিনে আছে শ্ৰিংক ফন্ট মানে সৰু হৈ যাব এটো চাওক সৰু হৈ গৈ আছে এনেকৈ সৰু কৰিব পৰা যায় ইয়াৰ শৰ্টকাট আছে শৰ্টকাট বা গ্ৰো ফন্টৰ শৰ্টকাট হৈছে কন্ট্ৰল আৰু গ্ৰেটাৰ দেন চাই লওক কেনেকৈ ডাঙৰ হৈছে কন্ট্ৰল প্লাস গ্ৰেটাৰ দেন দেখিছে নিশ্চয় দেখা পাইছে আপোনালোকে কেনেকৈ ডাঙৰ হৈ গৈ আছে আৰু কন্ট্ৰল প্লাস লেছ দেন চাওক ডাঙৰ সৰু হৈ গৈ আছে মই একদম মাউসটো চোৱা নাই নোচোৱাকৈ চাওক সৰু কৰি দিছোঁ তাৰপিছতে আছে এইটো ক্লিন ফৰমেটিং মানে ক্লিন কৰিব পাৰিব এইটো ক্লিন কৰি দিছোঁ চাওক ফৰমেটটো যি কাম কৰিছিল এইটো ক্লিন কৰি দিছোঁ আঁতৰাই দিছোঁ এইটো ক্লিন ফৰমেটিং আগৰ পদ্ধতিলৈ ঘূৰি গৈছে মানে ইয়াৰ পিছতে আপোনালোকে জানিব পাৰিব অলপ সাইজটো মই ডাঙৰ কৰি লওঁ মাউস ইউজ কৰি পেলানি মই অলপ ডাঙৰ কৰি লৈছোঁ 72 কৰি লৈছোঁ ইয়াৰ পিছতে এই তলতে দেখা পাইছে নিশ্চয় মাউসটো আপোনাৰ দেখা পাইছে বি বুলি এটা সিম্বল দেখা পাইছে এটো হৈছে বোল্ড মানে হৈছে যেটো আখৰখিনি অলপ ডাঙৰ হকট কৰি দিব এটো হৈছে বোল্ড এটো হৈছে ফন্ট ষ্টাইল তো আমাৰ ফন্ট ষ্টাইল হৈছে চাৰিটা বোল্ড ইটালিক আৰু ৰেগুলাৰ এটো হৈছে বোল্ডটো চাই লওক এটো হৈছে বোল্ড ইউজ কৰিছোঁ এটো হৈছে ইটালিক এটো হৈছে অকল ইটালিক আপোনালোকে চাই লওক যদি আমাৰ ইটালিকটো ক্লিক হৈ থাকে তেতিয়া ইটালিকটো ইয়েলো কালাৰ হৈ আছে দেখি নিশ্চয় ওপৰত দেখিবলৈ পাইছে আপোনালোকে ইটালিকটো চাও ইয়েলো কালাৰ হৈ আছে আৰু এতিয়া মানে ইটালিক হৈ আছে হেতু কথা গম পাব ইটালিকটো আঁতৰাবলৈ কি কৰিব লাগিব আকৌ ইটালিকটো এবাৰ ক্লিক কৰি দিয়ক তেতিয়া সমান হৈছে এতিয়া আমাৰ ইয়াতে একো ষ্টাইল লগাই নাই নহয় জানো হেতু মানে ইয়াতে ৰেগুলাৰ হৈ আছে এতিয়া ফন্ট ষ্টাইল চাৰিটা বোল্ড ইটালিক আৰু ৰেগুলাৰ যেটো ৰেগুলাৰ একো নাই হেতু হৈছে ৰেগুলাৰ একো বস্তুটো মানে এটা ইউজ হৈ থকা নাই ইয়াৰ পিছতে চাওক আন্ডাৰলাইন আছে আন্ডাৰলাইন কৰিব পাৰিব এটো আন্ডাৰলাইন তো আন্ডাৰলাইনৰ ডালৰ ষ্টাইলো আছে বিভিন্ন ধৰণৰ ষ্টাইলবিলাক দেখিবলৈ পোৱা যায় ইয়াতে চাই ল'ব পাৰিব আৰু আন্ডাৰলাইনৰ কালাৰ মন গলে দিবা মই এডাল ৰেড কালাৰ দি চাওঁ ভাল লাগিছে এডাল ৰেড কালাৰ দি দিলোঁ তাৰপিছতে চাব পাৰিব এটো হৈছে ষ্টিক থ্ৰ'ডাল মানে মাজতে এডাল এনেকৈ চিন দি দিব আপোনালোকে চাই ল'ব পাৰিব ইয়াতে মই দুটামান আখৰ এনেকৈ কটা কৰি দিছোঁ মাজতে চাওক কাটি দিলে আচলতে এইটোতো কটাই থাকে মাজত এই তিনিটা আখৰ লৈ লৈছোঁ চাওক এনেকৈ কাটি দিব পাৰি মই এইটো আচলতে বেছি ইউজ নহয় গতিকে আঁতৰাই দিছোঁ আৰু আন্ডাৰলাইনটো চাওক ইয়াতে আন্ডাৰলাইন হৈ আছে মানে আন্ডাৰলাইনটো চাওক ইয়েলো কালাৰ হৈ আছে ইয়াৰ পিছতে চাওক এইটো হৈছে সাবস্ক্ৰিপ্ট মানে কিবা এটা আখৰ আপোনালোকে তললৈ লৈ গুচি যাব পাৰিব যেনেকৈ ধৰক আৰটোকে মই তললৈ লৈ যাওঁ এইটো হৈছে সাবস্ক্ৰিপ্ট আৰটো অলপ তললৈ হৈ গৈছে এইটো হৈছে সাবস্ক্ৰিপ্ট কিবা এটা আখৰ তললৈ হৈ যায় যেনেকৈ অক্সিজেন 2 বুলি লিখিলে তললৈ কৰি দিব লাগে এইটো হৈছে সাবস্ক্ৰিপ্ট আৰু সাবস্ক্ৰিপ্ট আঁতৰাবলৈ হ'লে আকৌ ইয়াতে ক্লিক কৰি দিব লাগে তেতিয়া ডাঙৰ হৈ যাব ইয়াৰ সাবস্ক্ৰিপ্টৰ শৰ্টকাটো আছে শৰ্টকাটটো হৈছে কন্ট্ৰল প্লাস ইকুৱেল কন্ট্ৰলৰ লগত ইকুৱেলটো দিব লাগিব ইকুৱেল মানে কন্ট্ৰল যেটো প্লাস আৰু ইকুৱেল একটা সিম্বলতে একটা কিতে আছে তো কন্ট্ৰল শিফট ধৰিব লাগিব শিফট ধৰিব নালাগে কন্ট্ৰল ধৰিব আৰু ইকুৱেল দিলে তললে হৈ যাব মানে সাবস্ক্ৰিপ্ট হৈ যাব সাবস্ক্ৰিপ্টৰ ডেফিনেশ্যন এটা আছে ডেফিনেশ্যনটো হৈছে এ লিটিল নৰ্মেল ডাউন টেক্সট ইজ কল সাবস্ক্ৰিপ্ট আৰু সুপাৰস্ক্ৰিপ্টৰ ডেফিনেশ্যন আছে সুপাৰস্ক্ৰিপ্ট মানে কি মানে অলপ নৰ্মেল আখৰতকৈ সাধাৰণতে যিবিলাক আখৰ থাকে তাতকৈ অলপ ওপৰত হৈ যোৱাটো হৈছে সুপাৰস্ক্ৰিপ্ট আৰু অলপ তললৈ হৈ যোৱাটো হৈছে সাবস্ক্ৰিপ্ট এতিয়া ওপৰলৈ হৈ গ'ল মানে সুপাৰস্ক্ৰিপ্ট এইটো হৈছে তললৈ হৈ যোৱাটো হৈছে সাবস্ক্ৰিপ্ট এতিয়া ওপৰলৈ হৈ গ'ল অলপ আৰু পিটো অলপ মই তললৈ কৰি চাওঁ এইটো হৈছে সাবস্ক্ৰিপ্ট চাওক কেনেকুৱা হৈ আছে সুপাৰস্ক্ৰিপ্টৰ ডেফিনেশ্যনটো হৈছে এ লিটিল নৰ্মেল এবভ টেক্সট ইজ কল সুপাৰস্ক্ৰিপ্ট ঠিক আছে এতিয়া আমি এইখিনি গোটেইখিনি সিলেক্ট কৰি লওঁ আমাৰ যিবিলাক কিবা হৈ আছিলে সাবস্ক্ৰিপ্ট সুপাৰস্ক্ৰিপ্ট নোহোৱা কৰি দিলোঁ তাৰ পিছতে চাওক এইটো হৈছে সেন্স কেছ হয় সেন্স কেছত মানে কি কৰিব পাৰি সববিলাক কেপিটেল হৈ আছে নহয় জানো এতিয়া লোৱাৰ কৰিবলৈ হ'লে লোৱাৰ কৰি দিব পাৰিছে আকৌ এইটো লোৱাৰ কেছ হৈ গ'ল ইয়াতে আপাৰ কেছ হৈ গ'ল ইয়াতে কেপিটেলাইজ ইছ্যুৰ প্ৰত্যেকটো ৱৰ্ডৰ প্ৰথম যেটো কি আছে প্ৰথম যেটো লেটাৰ আছিলে লেটাৰটো প্ৰথম হেতু কেপিটেল হৈ যাব কেপিটেলাইজ ইছ্যুৰত এইটো চাওক এনেকুৱা ধৰণৰ আছে সেন্স কেছত আছে সেন্টেন্স কেছ লোৱাৰ কেছ আপাৰ কেছ কেপিটেলাইজ ইছ্যুৰ টগলছ কেছ ঠিক আছে ইয়াৰ পিছতে চাওক ইয়াৰ পিছতে আপোনালোকে এইটো দেখিবলৈ পাইছে এইটো হৈছে টেক্সট হাইলাইট কালাৰ মানে টেক্সটৰ বেকগ্ৰাউণ্ডটো যেটো আছে সেইটো কালাৰ কৰিব হাইলাইট কৰিব পাৰিব এইটো হাইলাইট কালাৰ
এনেকৈ ইয়াতে তলতে যিটো ৰাইট ছাইডত আছে কালাৰবিলাক আছে দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিব হাইলাইট কালাৰ হৈ যাব ইয়াৰ পিছতে যিবিলাক এইটো ফন্ট কালাৰ এই দেখা পাইছে এইটো হৈছে চিম্বলত দেখা পাইছে এইটো হৈছে ফন্ট কালাৰ তো ফন্ট কালাৰটো কি কৰিব পাৰে ফন্ট কালাৰটো সিলেক্ট কৰিব লাগিব ফন্ট কালাৰ বোলে ব্লেক নালাগে মোৰ ৰেড লাগে ৰেড হৈ যাব যেনেকুৱা ধৰণৰ লাগে এইটো হৈছে আপোনালোকৰ ফন্ট কালাৰ ঠিক আছে এতিয়া আমাৰ এইখিনি ফন্টখিনি হৈ গ'ল নেক্সট হৈছে প্ৰেগাপ তো প্ৰেগাপটো চাবলগীয়া এটা বিষয়বস্তু হয় ইয়াতে এইখিনি দেখা পাইছে এইটো হৈছে বুলেটছ লাইব্ৰেৰী হয় বিভিন্ন ধৰণৰ বুলেটছবিলাক আপোনালোকে দিব পাৰে চিম্বলবিলাক দিব পাৰে এইখিনি হৈছে গোটেইখিনি বুলেটছৰ নাম্বাৰিং আছে নাম্বাৰিংবিলাক দিব পাৰে ইয়াতে আৰু ইয়াতে আছে মাল্টি ইয়াতে চাই লওক ইয়াতে আছে মাল্টি লেভেল লিষ্ট আছে ঠিক আছে আৰু এইকেইটা মনত ৰাখিবলগীয়া এতিয়া আৰু এটা চাই লওক এইকেইটা আছে এলাইনমেণ্ট 1 2 3 4 মানে ৱৰ্ডত এলাইনমেণ্ট চাৰিটা থাকে লেফ্ট এলাইনমেণ্ট ৰাইট এলাইনমেণ্ট চেণ্টাৰ এলাইনমেণ্ট জাষ্টিফাই এলাইনমেণ্ট চাৰিটা আছে লেফ্ট ৰাইট জাষ্টিফাই চেণ্টাৰ কি হয় কথাটো ভালদৰে বুজি লওক লেফ্ট এলাইনমেণ্ট এইটো হৈছে প্ৰথমতে চাওক লেফ্ট এলাইনমেণ্ট মানে একদম সমানকৈ যাব যিটো প্ৰেগাপ আছে লেফ্ট চাইডে সমান হ'ব আৰু ৰাইট চাইডে যিকোনো ধৰণৰ হ'ব আৰু চেণ্টাৰ এলাইনমেণ্টটো একদম মাজত হ'ব পইণ্টত মাজত হ'ব আৰু ৰাইট এলাইনমেণ্টটো ৰাইট চাইডে সমান হ'ব প্ৰেগাপটো আৰু জাষ্টিফাইটো যেনে তেনে দুটা চাইডে সমান হ'ব যদি আখৰ প্ৰেগাপটো গোটেইটো প্ৰেগাপৰ সম্পূৰ্ণ হৈ আছে তেতিয়া দুটা চাইডে অলপ টানি আখৰখিনি সমান কৰিব এইকেইটা হৈছে আৰু বেছিকৈ আমাৰ ইউজফুল এলাইনমেণ্টটো হৈছে জাষ্টিফাই এলাইনমেণ্ট ইয়াতে কিছুমান শ্বৰ্টকাট আছে শ্বৰ্টকাটটো হৈছে লেফ্ট লাইনৰ বাবে Ctrl+L ৰাইট এলাইনমেণ্টৰ বাবে Ctrl+R এইটো হৈছে চেণ্টাৰ এলাইনমেণ্টৰ বাবে Ctrl+E আৰু জাষ্টিফাইৰ কাৰণে Ctrl+J মনত ৰাখিবলগীয়া কথা এইটো ইয়াৰ পিছতে আছে নেক্সট হৈছে লাইন স্পেচিং মই বিভিন্ন ধৰণৰ এইবিলাক লিখি লৈছোঁ লিখি লোৱাৰ পিছত আপোনালোকে গম পাব ইয়াতে যিকোনো কথাবিলাক লিখি লৈছোঁ এনেকৈ তাৰপিছতে চাওক এইটো যে লাইন লখিমপুৰৰ পৰা HD এইবিলাক আছে এইবিলাক ইয়াৰ যিটো লাইনটো মাজৰ যিটো গেফট আছে গেফটো নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি পেলানি ইয়াতে চাব লাইন স্পেচিঙত যাব লাগিব এইটো লাইন স্পেচিঙত আপোনালোকে 1 দিলে একদম লাইনটো কমি যাব চাওক স্পেচটো নাইকিয়া হৈ গৈছে আৰু ডাঙৰ কৰিবলৈ হ'লে এইটো দি দিব বহুত ডাঙৰ চাওক স্পেচটো কিমান ডাঙৰ হৈছে দুটা আখৰৰ ভিতৰত স্পেচটো কিমান ডাঙৰ হৈ গৈছে এতিয়া স্পেচটো আমি অলপ সৰু কৰি লওঁ ইয়াৰ পিছতে আছে এইটো হৈছে শ্বেডো কালাৰটো চাই লওক ইয়াতে ক্লিক কৰিলোঁ এবাৰ ক্লিক কৰাৰ পিছত যিটো শ্বেডো কালাৰ দিবলৈ বিচাৰে এনেকৈ দিলে গোটেই বেকগ্ৰাউণ্ডটো শ্বেডো হৈ যাব ইয়াতে হাইলাইট কালাৰ শ্বেডো কালাৰৰ মাজত একেই হয় দুটা অকণমান বেলেগ আছে ইয়াৰ নেক্সট আছে বৰ্ডাৰ আছে ইয়াতে বৰ্ডাৰ বিভিন্ন ধৰণৰ আছে আপোনালোকে যেতিয়া চিলেক্ট কৰি ল'ব ইয়াতে বটম বৰ্ডাৰ মানে বৰ্ডাৰটো তলত আহিব টপ বৰ্ডাৰ আছে লেফ্ট ৰাইট বৰ্ডাৰ আছে বৰ্ডাৰ নোহোৱা কৰিব পাৰে অল বৰ্ডাৰ দিব পাৰে তো এইখিনি বৰ্ডাৰটো গম পাব আপোনালোকে আৰু গোটেই পেজ বৰ্ডাৰটো এটা মন কৰিবলগীয়া লাষ্টৰ পিনে আছে চাওক বৰ্ডাৰ এণ্ড শ্বেডিং ইয়াতে ক্লিক কৰিব পেজ বৰ্ডাৰ দিবলৈ হ'লে ইয়াত ক্লিক কৰিব ইয়াতে বিভিন্ন ধৰণৰ বক্স আছে পেজ বৰ্ডাৰ দিব পাৰে কিন্তু মই আপোনালোকক আৰু বেলেগ এটা দেখাইছোঁ এইটো হৈছে আৰ্ট তো আৰ্টত ক্লিক কৰিব আৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে বিভিন্ন ধৰণৰ আৰ্টৰ চিম্বলবিলাক চাব পাৰিব আৰু যোনটো ভাল দেখে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অ'কে কৰিব অ'কে কৰাৰ পিছত এনেকুৱা ধৰণৰ চাওক পেজখন বৰ্ডাৰ হৈ গৈছে ঠিক আছে ইয়াৰ পিছতে আছে এইখিনি ফন্ট থিমেই হয় এইখিনি এক্সট্ৰা ষ্টাইল কিছুমান দিয়া হৈ আছে ইয়াতে যেনেকৈ ইয়াতে যদি ক্লিক কৰিব বিচাৰে ইয়াতে অল Ctrl+A কৰিব অল চিলেক্ট কৰি যদি আপোনালোকে নো স্পেচ দিব পাৰে স্পেচটো একেবাৰে সৰু হৈ গৈছে চাওক আখৰখিনি হৈ গৈছে সেইখিনিও আখৰখিনি যিখিনি বহুত সৰু হৈ গৈছে আৰু স্পেচটো একদম নাইকিয়া কৰি দিছে ঠিক আছে ইয়াৰ পিছতে আছে ফাইণ্ড কিবা এটা বস্তু আপোনালোকে যদি ফাইণ্ড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কিবা এটা বস্তু যদি বিচাৰিবলৈ হয় এইটো হেৰিত থকা এইটো মাইক্ৰ'ছফ্ট ৱৰ্ডত থকা যদি এটা ৱৰ্ড বিচাৰিবলগীয়া হয় তেতিয়াহ'লে আমি বহুতকেইটা যদি পেজ থাকে বিচাৰিবলৈ বহুত অসুবিধা হয় তেতিয়া মাইক্ৰ'ছফ্ট অফিচৰ ৱৰ্ডৰ পিনৰ পৰা এটা ভাল ফিচাৰ্ছ দিছে সেইটো হৈছে ফাইণ্ড কৰিব পাৰে আপুনি কিবা এটা নাম বিচাৰিব পাৰে আৰু তাৰপিছত আছে ৰিপ্লেচ কৰিবও পাৰে নামটো যদি আমাৰ ভুল হৈ থাকে তাক ফাইণ্ড কৰি প্ৰথমতে ফাইণ্ড দিব লাগিব ফাইণ্ড কি বিচাৰিছে দিব লাগিব তাৰপিছত ৰিপ্লেচ উইথ ধৰি লওক লখিমপুৰ আছিলে লখিমপুৰটো আমি বিচাৰিছিলোঁ লখিমপুৰৰ সলনি আমাৰ ধেমাজি লাগে তো ধেমাজি লিখি দিলে আপোনাৰ আহি যাব অট'মেটিকলি লখিমপুৰ যিকেইটা আছিলে তাৰ ঠাইত আমি ধেমাজি হৈ যাব ঠিক আছে এনেকৈ ফাইণ্ড কৰিব পাৰিব ৰিপ্লেচ কৰিব পাৰিব আৰু ফাইণ্ডৰ শ্বৰ্টকাট হৈছে Ctrl+F ৰিপ্লেচৰ শ্বৰ্টকাট হৈছে Ctrl+H এইখিনিয়ে এতিয়া আমি আজিলৈ হোম যিটো মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড তাৰ হোম অপশ্যনটো শিকিলোঁ মোৰ পিছৰ ভিডিঅ'বিলাকত আপোনালোকে একেটা ভিডিঅ'টো ইনচাৰ্ট পেজ লেআউট ৰেফাৰেঞ্চ মেইলিং ৰিভিউ এইখিনি কাম শিকিব পাৰিব
তাৰপিছতে আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। তাৰ আগতে আৰু এটা কথা কৈ লওঁ, মই আপোনালোকক আজি ছেভ কৰিবলৈ শিকাইছোঁ। ছেভ কৰিব এনেকৈ এইটো Ctrl+S দিলেও হ'ব, নতুবা ইয়াতে অফিচ বুটামত গৈ ছেভ কৰিব পাৰিব, নতুবা এই ছাইডতে আপোনালোকে চাব পাৰিব, ইয়াতো ছেভ কৰিব পাৰিব। ইয়াত নোলালে আপোনালোকে ইয়াত যাব, তাৰপিছতে আপোনালোকে ইয়াতে ছেভ যিকেইটা অপশ্যন দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। যদি ছেভটোত ক্লিক হৈ নাথাকে, এনেকুৱা আঁতৰি থাকিব পাৰে, তেতিয়া ইয়াতে ক্লিক কৰি ল'ব, ছেভ এনেকৈ চিম্বলটো আহি যাব, তেতিয়া ছেভ কৰিব পাৰিব। ঠিক আছে। আৰু ইয়াৰ পিছতে চাওক, কিবা এটা যদি আপোনালোকৰ ভুল হৈ যায় তেতিয়াহ'লে আনডু কৰিব পাৰিব। এইটো হৈছে আনডু, Ctrl+Z কৰিব পাৰিব। আৰু ইয়াতে কেতিয়াবা যদি আমাৰ আকৌ বেকলৈ যাবলগীয়া হয় তেতিয়াহ'লে ফৰৱাৰ্ড কৰিব পাৰিব Ctrl+Y, মন লাগিব Ctrl+Y প্ৰেছ কৰিব লাগিব। আৰু কেনেকৈ ছেভ কৰিব লাগে চাই লওঁ। এইটো চাওক, আমি Ctrl+S প্ৰেছ কৰিলে হ'ব বা ছেভ কৰিলে হ'ব। আমি ছেভ কৰি দিওঁ, ছেভ কৰাৰ লগে লগে ছেভ কৰি দিলোঁ, ছেভ এছ কৰিলোঁ। ছেভ কৰাৰ লগে লগে ইয়াতে মোৰ লোকেশ্যন সুধিছে ক'ত ছেভ কৰিব লাগে, ডেস্কটপত ছেভ কৰিম। ডেস্কটপত মোৰ লখিমপুৰ নামটোতে ছেভ কৰি দিছোঁ, এইটো ছেভ কৰি দিলোঁ। এনেধৰণে আপোনালোকে ছেভ কৰিব পাৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতে মোৰ এনেকুৱা ধৰণৰ কম্পিউটাৰৰ লগত ৰিলেটেড ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব তেতিয়া। আৰু যদি কেনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে তাক আপোনালোকে নিজেই কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব। ধন্যবাদ।